অনুশীলনী 4.2 ৰ 1 নম্বৰ অংকটো চোৱা চলকটো পৃথক কৰোঁতে ব্যৱহাৰ কৰা প্ৰথম স্তৰটো লিখা আৰু সমীকৰণটো সমাধান কৰা। এই অংকটোৰ কাৰণে চোৱা এইটো কেনেকৈ কৰিবা তোমালোকে এইটো হৈছে সমাধানশীল যেহেতু মই প্ৰথম আগৰ ক্লাছত কৈছিলোঁ এইটো কাৰণে চোৱা এইফালে +5 আছে x + 5 এইটো কেনসেলৰ কাৰণে ইয়াত এটা -5 দিলো ইয়াত যেহেতু -5 দিছো এই সাইডেও দিব লাগিব 12 - 5 সমান চিহ্নৰ দুই সাইডে আমি -5 কৰিলো এইফালে তেতিয়া এইটো কেনসেল গুছি গল 5 কেনসেল গল x ৰ মান হ'ব 12 ৰ 5 গল থাকিল 7 এই ধৰণে তোমালোকে সমাধানটো কৰিব পাৰিবা। 2 নম্বৰ সমীকৰণটো দিয়া আছে x - 7 = 0 2 নম্বৰ x - 7 = 0 x - 7 এতিয়া ইয়াত যেহেতু -7 আছে গতিকে এইটো কাৰণে তোমালোকে কি কৰিবা x - 7 + 7 এইফালেও 0 + 7 দুই সাইডে আমি কি কৰিলো +7 এইফালেও +7 দিলো ইফালেও +7 দিলো গতিকে এই দুটা কেনসেল গুছি গল তেতিয়া x ৰ মানটো কি পালো x = পালো 7 এই ধৰণে তোমালোকে সমীকৰণটো সমাধান কৰিব বুলিলো দে 3 = 6 এই অংকটোৰ কাৰণে চোৱা এই -3 টো আছে এই -3 টো আঁতৰ কৰিবৰ কাৰণে আমি ইয়াত কি কৰিম y - 3 + 3 গতিকে এইফালেও তুমি +3 দি দিবা 6 + 3 অৰ্থাৎ এই 3 কেনসেল গল y = 6 3 9 এইটোৱে হৈছে আমাৰ ইয়াৰ সমাধান। 3 নম্বৰটো তেনেকুৱা আৰু এটা অকমান মই মাজত ধৰি কৰাই দিছো তোমালোকক ধৰা v নম্বৰ অংকটো দিছে v নম্বৰ অংকটো দিয়া আছে 3x = 42 ইয়াৰ লগত এটো কি হৈ আছে 3 লগত x টো পূৰণ হৈ আছে গতিকে মই কি কৰিলো 3x আছিল নহয় এই 3 টো কেনসেল যোৱাৰ কাৰণে ইয়াত আমি এটা 3 দি দিলো তেতিয়া এই 3টোৱে কেনসেল গুছি গল এইফালেও তুমি দি দিলা 42 আছিল 3 দি দিলা তেতিয়া এইফালে অকল কি থাকিলে x থাকিলে এইফালে 342 এইটো হৈছে ইয়াৰ সমাধান। এনেকৈ তোমালোকে কৰিব পাৰিবা 5 নম্বৰটো আৰু এটা তোমালোকক মই দেখুৱাই দিছো ধৰা 6 নম্বৰ অংকটো আছে x/5 = 6 x/5 = 6 এই অংকটোৰ কাৰণে ইয়াত চোৱা এই x টো যেহেতু আমি 5 টো কেনসেলৰ কাৰণে ইয়াত এটো 5 এ হৰণ হৈ আছে ইয়াত 5 এটা যদি আমি পূৰণ কৰি দিও 5 টো কেনসেল হৈ যাব গতিকে ইয়াতো মই 5 এটা পূৰণ কৰি দিলো 6 * কি হ'ল 5 এই 5 এ কেনসেল গুছি গল তেতিয়া x ৰ মান হৈ গল 6 5 গুণ কিমান 30 ভেৰি ইজি এনেকৈ তোমালোকে কৰিব পাৰিবা। 1ৰ 7 নম্বৰ অংকটো চোৱা 12x আছে এইফালে -30x এই ইয়াত 12x ৰ এই 12 টো কেনসেলৰ কাৰণে আমি এটো যেহেতু ইয়াত পূৰণ হৈ আছে পূৰণৰ বিপৰীতপক্ষীয় হৰণ গতিকে 12 এটা হৰণ কৰিলো এইফালেও 12 এটা হৰণ কৰিলো 12 কেনসেল গল 12 এটো গল -3 বাৰ অৰ্থাৎ x ৰ মান হ'ব -3 ইয়াৰ পিছত আমাৰ 8 নম্বৰ অংকটো চোৱা তোমালোকক 8 নম্বৰ অংকটো মই দেখুৱাই দিছো অকমান 8 নম্বৰ অংকটো আছে কি যে 8 নম্বৰটো আছে x/4 = আছে 3/5 আছে 3/5 এতিয়া চোৱা এটো হৰণ হৈ আছে হৰণৰ বিপৰীতপক্ষীয়টো মনত ৰাখিবা পূৰণ গতিকে 4 টো কেনসেলৰ কাৰণে মই ইফালে 4 এটা পূৰণ কৰিলো এইফালেও তুমি তেনেকৈ 4 এটা পূৰণ কৰি দিয়া 4 টো কিন্তু ওপৰৰ সংখ্যা এটো মনত ৰাখিবা এই 4 টো কেনসেল গল এইফালে অকল লেফট হ্যান্ড সাইডত কি থাকিলে অৰ্থাৎ বাওঁফালে থাকিলে x এটা 3 4 গুণ 12 তলত কি হ'ল 5 এইটো উত্তৰ হ'ল 12 5/12 এইদৰে আমি সমাধান কৰিব পাৰিম। এতিয়া মই তোমালোকক 2 নম্বৰলৈ যাওঁ আমাক 2 নম্বৰ অংকটো দিছে যে 4x + 5 = 40 এই অংকটো আকৌ ইয়াত কেইবাটা স্তৰো প্ৰয়োজন হ'ব প্ৰথমতে আমাৰ প্ৰথম 1 নম্বৰ অংকত এটা স্তৰ প্ৰয়োজন হৈছে ইয়াত কিন্তু দুটা হ'ব কেনেকৈ হ'ব চোৱা ইয়াত প্ৰথম মই কি কৰিলো 4x + 5 আছে গতিকে ইয়াৰ পৰা মই এটো আঁতৰাবৰ কাৰণে -5 দিলো ইয়াতো মই কি দিলো -5 এটা কিমান হ'ল ইফালে 40 এই দুটা 5 কেনসেল গল থাকিলে 4x কিন্তু এতিয়ালৈকে আমাৰ x ৰ মান ওলাইছে নেকি নাই লোৱা কাৰণ ইয়াৰ লগত x টো অকল লগত 4 পূৰণ হৈ আছে গতিকে 4 টো পূৰণ কৰিবলৈ আৰু এটা স্তৰৰ প্ৰয়োজন হ'ল এতিয়া সেকেন্ড স্তৰত কি কৰিম আমি এইগিটা যেহেতু পূৰণ হৈ আছে পূৰণৰ বিপৰীতপক্ষীয় হৰণ 4 এ হৰণ কৰি দিলো এইফালেও মই কি কৰিলো 4 এ হৰণ কৰিলো 4 এ 4 কাটি দিলো x ৰ মান হৈ গল 10 এইটোৱে হৈছে আমাৰ উত্তৰ এনে ধৰণে আমি কৰিব পাৰিম 2 1 2 আৰু 2 নম্বৰ অংক 7 = 11 এই অংকটোত চোৱা কেইটা স্তৰ প্ৰয়োজন হ'ব ইয়াত দুটা স্তৰ প্ৰয়োজন হ'ব যেহেতু 3x - 7 আছে গতিকে -7 কাটিবলৈ হলে আমি 7 দি দিলো +7 কৰিব লাগিব কাৰণ তেতিয়া এটো কেনসেল গুছি যাব এইফালেও তেতিয়া তুমি কি কৰিবা +7 কৰিবা তেতিয়া চোৱা এই দুটা কেনসেল গুছি গল 3x ৰ মান পালো আমি 18 ওকে দেখিলেকে আমি পালো এতিয়ালৈকে x ৰ মানটো উলোৱা নাই x ৰ মানটো উলিয়াবৰ কাৰণে আকৌ এটা স্তৰৰ প্ৰয়োজন হ'ল
এইটো পূৰণ হৈ আছে বিপৰীত প্ৰক্ৰিয়া হৰণ এইফালেও একেই কৰা 3 হৰণ কৰিলা 3 3 কেনচেল গ'ল থাকিলে x ৰ মান হ'ব 3 6 গুণ কি 18 x ৰ মান 6 এনেকৈ তোমালোকে কৰিব পাৰিবা 2 নম্বৰটো এতিয়া মই ইয়াৰ পিছত 3 নম্বৰ অংকটো চোৱা দিয়া আছে 2x / 3 + 5 2x / 3 + 5 = 7 এনেকৈ দিয়া আছে এইটো কাৰণে চোৱা কেইটা স্তৰ প্ৰয়োজন হ'ব 2x / 3 + 5 আছে মই -5 দিলোঁ তেতিয়া এইফালেও -5 দিম উত্তৰ কিমান হ'ল এইফালে 2 এইকেইটা কেনচেল গ'ল থাকিলে কি 2x / 3 = 2 এতিয়া আকৌ ইয়াত x ৰ মান এতিয়ালৈকে ওলোৱা নাই এতিয়া কি কৰিম মই 2x / 3 আছে ইয়াত এটা 3 পূৰণ কৰিম আকৌ এইফালেও এটা 3 পূৰণ কৰিম তেতিয়া কি হ'ল চোৱা 3 3 কেনচেল গ'ল থাকিলে 2x এইফালে 2 3 গুণ কি হ'ল 6 এতিয়ালৈকে কিন্তু ইয়াত স্তৰ কেইবাটাও প্ৰয়োজন হ'ব ইয়াৰ পিছত কি কৰিবা আগতে তোমালোকে জানিছিলা যে পূৰণৰ লগত বিপৰীত প্ৰক্ৰিয়া হৰণ গতিকে এইপিনে 2 এটাই হৰণ কৰিম এইপিনেও 2 এটাই হৰণ কৰিম তেতিয়া x ৰ মান কি পাম মই 3 পাম এইটোকে মই এইখিনিত লিখি দেখুৱাই দিছোঁ x = আমাৰ উত্তৰটো হ'ব 3 এইটো হৈছে আমাৰ সলিউশনটো ঠিক আছে 4y / 3 - 7 = 5 এইটো কাৰণে স্তৰ কেইটা প্ৰয়োজন হ'ব চোৱা 4y / 3 আছে -7 + 7 = 5 + 7 এইটো কিমান হ'ল 5 7 12 এইকেইটা 7 7 কেনচেল গ'ল এইফালে থাকিলে 4y / 3 এতিয়া এই 3টো কেনচেলৰ কাৰণে ইয়াত 3 এটা পূৰণ কৰিব লাগিব গতিকে ইয়াতো তুমি 3 এটা পূৰণ কৰি দিয়া 3 বাৰং পালা 36 এইফালে থাকিলে 4y এতিয়ালৈকে আমাৰ অংকটো ওলোৱাগে নাই এইটো যেহেতু পূৰণ হৈ আছে এতিয়া কি কৰিবা 4y / 4 ইয়াত 4 এটা হৰণ কৰিলা ইয়াতো তুমি 36/4 তেতিয়া 4 4 কেনচেল গ'ল y মান থাকিলে 4 গুণ 36 এইটোৱে হৈছে ইয়াৰ সলিউশনটো অলপ খৰকে কৈছোঁ মই তোমালোকে কিবা যদি থাকে মোক কমেণ্ট ছেকশ্যনত জনাবা মই তেতিয়া তোমালোকক সেইটো বুজাই দিম 4.23 একটো চোৱা 4x = 64 এইটো একেবাৰে ইজি আগতেই কৈছোঁ পূৰণৰ বিপৰীত প্ৰক্ৰিয়া হৰণ এইটোৰ লগত এইটো পূৰণ হৈ আছে গতিকে এইটো কেনচেল যোৱাৰ কাৰণে মই ইয়াত কি কৰিম 4 হৰণ কৰিম ইয়াতো মই 4 হৰণ কৰিম 4 4ক কাটি দিলোঁ x হ'ল এইপিনে কিমান হ'ল 16 1 নম্বৰ অংকটো মই বিকল্প অৰ বুলি লিখি দিছোঁ চোৱা একেবাৰে ইজি প্ৰচেছত কৰিবলৈ অকণমান দেখুৱাম এতিয়া এইবিলাক আৰু স্তৰ হিচাপে মই তোমালোকক নকৰোঁ পূৰণৰ বিপৰীত প্ৰক্ৰিয়া মনত ৰাখিবা যোগৰ বিপৰীত প্ৰক্ৰিয়া বিয়োগ এইটো বিপৰীত প্ৰক্ৰিয়া যোগৰ বিপৰীত বিয়োগ পূৰণৰ বিপৰীত হৰণ এই দুটা কথা এতিয়া ইয়াত পূৰণ হৈ আছে পূৰণৰ বিপৰীত মানে হৰণ চোৱা 4x = কিমান আছিলে 64 এতিয়া মই ইয়াত কি কৰিম তোমাক x ৰ মান উলিয়াবলৈ কৈছে এতিয়া x আছে এই 4টো যদি ইফালে গুচি যায় 64 কি 4 হয় এইটো উত্তৰ 16 এনেকৈও তোমালোকে কৰিব পাৰিবা পিছলৈ তোমালোকে এনেকৈ কৰিবা যেটো মানে আমি আগৰখিনি আমি স্তৰ হিচাপে দিছে কাৰণে কৈছোঁ তেতিয়া তোমালোকে এইটো কৰিব পাৰিবা আৰু এটা অংক আছে 4x + 7 4x + 7 এইটো 2 নম্বৰটো 4x + 7 = 15 এই অংকটোৰ কাৰণে চোৱা মই এতিয়া ছেকেণ্ডত দেখুওৱা নিয়মত কৰিম এই 7টো ইটো সাইডলৈ গুচি গ'ল মানে এইটো প্লাস আছিল এইফালে আহিলে কি হ'ব ই মাইনাস কিমান হ'ব এইটো 15 8 হ'ব এতিয়া 4x ৰ মান কি পালো 8 অকল x ৰ মান কি হ'ব এইটো লগত যেহেতু পূৰণ হৈ আছে x ৰ মান যদি উলিয়াবলৈ কৰে 8/4 সমান কি 2 এইটো প্ৰক্ৰিয়াত কৰিব পাৰি y/4 = 6 এই অংকটো কেনেকৈ কৰিবা চোৱা ইয়াত কি হৈ আছে হৰণ হৈছে হৰণৰ বিপৰীত প্ৰক্ৰিয়া কি পূৰণ ইফালে যেতিয়া গুচি যাব ইয়াত তলত একো নাই মানে এক এটা আছে বুলি কয় এনেকৈ ক্ৰছ হয় তাতে y লগত 1 কৰিলে 1 হ'ল আৰু 4 পূৰণ কি 6 4 6 গুণ কি 24 এইটো তোমালোকে ইজি প্ৰক্ৰিয়া আৰু এইখিনি তোমালোকে স্তৰ হিচাপে যিটো আছে সেইটো নহয় মানে এইটো অকমান তোমালোকে শৰ্ট ফৰ্মত কৰিব পাৰিবা 4 নম্বৰ অংকটো মই এইখিনিতে দেখুৱাই দিছোঁ 4 নম্বৰ অংকটো দিছে 3y = 60 এটা 3 লগত y টো পূৰণ হৈ আছে পূৰণৰ বিপৰীত প্ৰক্ৰিয়া কি হৰণ 60 3 টো যেতিয়া ইফালে গুচি যাব ইফালে আহি যাব 3 20 60 তেতিয়া y = কি হ'ব 20 এইটো ফৰ্মত তোমালোকে কৰিব পাৰি +7 = দিয়া আছে 37 এতিয়া চোৱা এইটো কাৰণে কি কৰিবা 6p +7 আছিল ইফালে গুচি গ'লে এইটো কি হৈ যাব বুলি কৈছিলোঁ মই প্লাস হ'লে বিপৰীত যোগৰ বিপৰীত বিয়োগ এইফালে হৈ গ'ল 30 এতিয়া উলিয়াব লাগে কাৰ মান p মান 6p মান মানে পালা তোমালোকে 30
এতিয়া কি কৰিবা এই 6টো ইয়াৰ লগত পূৰণ হৈ আছে পূৰণৰ বিপৰীত প্ৰক্ৰিয়া হৰণ 30 ডিভাইডেড বাই কি হ'ব 6 উত্তৰ হ'ব 5 এই ধৰণে তোমালোকে কৰিব পাৰিবা x আই v নম্বৰত আছে q/2 প্লাছ 4 = 7 মাজত দুই এটা অংক মই এৰি গৈছোঁ মানে তোমালোকে সেইখিনি কৰিবা এই অংকটো চোৱা এতিয়া q/2 এই প্লাছ 4 আছে ইফালে গুচি গ'লে সেইটো কি হৈ যাব প্লাছৰ বিপৰীত যোগৰ বিপৰীত মই লিখিয়ে থৈছিলোঁ বিয়োগ এইফালে গুচি আহিলে হ'ল বিয়োগ হ'ল 7 চাইকেল থাকিল 3 q/2 মান তোমালোকে পালা 3 এতিয়া q মানহে উলিয়াব লাগে ইয়াত হ'লে একো নাই মানে 1 আছে এনেকৈ q ক্ৰছ হয় মানে q * 1 মানে q হ'ল আৰু 2 * 3 2 * 3 সমান কি 6 q মান কি পাম আমি 6 পাম এইটোৱে হৈছে ইয়াৰ উত্তৰ এতিয়া আৰু এটা অংক দেখুৱাই দিম আকৌ আছে ইফালে x + 7 এই অংকটো অকণমান বেলেগ আছে তোমালোকে বেলেগ মানে এইটো পূৰণটো কৰি ল'ব লাগিব চোৱা 2 লগত x পূৰণ কৰিম এবাৰ 2 লগত এবাৰ 3 পূৰণ কৰিম 2 লগত x কৰিলে কি হ'ল 2x 2 লগত 3 কৰিলে কি হয় 6 হয় এইফালে আছে x + 7 এতিয়া x গিটা সদায় বাওঁ হাতলৈ আনিব লাগিব অজ্ঞাত ৰাখিব সদায় বাওঁ হাতলৈ 2x x ৰ আগত একো নাই মানে প্লাছ আছে এইফালে গুচি আহিলে এইটো মাইনাছ হৈ যাব আৰু এইফালে থকা সংখ্যাবিলাক সদায় সোঁ হাতলৈ লৈ যোৱা 7 বিয়োগ কি হ'ব 6 এতিয়া 2 ৰ পৰা 1x গুচি গ'ল থাকিলে কি x থাকিব এইফালে 7 ৰ গ'ল থাকিল 1 এইটোৱে হৈছে ইয়াৰ উত্তৰটো এইটো মই আকৌ এবাৰ তোমালোকক কৈছোঁ চোৱা প্ৰথমতে আমি পূৰণ কৰিলোঁ 2 লগত x পূৰণ কৰিলোঁ 2 লগত 3 পূৰণ কৰিলোঁ 2x আৰু 6 হ'ল এইফালে x + 7 আছিলে তাতে x টো সদায় অজ্ঞাত ৰাখিব এইফালে এইটো ইয়াৰ আগত একো নাই মানে প্লাছ আছে এইফালে আহিলে মাইনাছ হ'ল আৰু 7 আছিলে 6 দুইফালে লৈ গ'লোঁ 1 হ'ল 2 গ'ল থাকিলে এইটোৱে হৈছে ইয়াৰ উত্তৰ ইয়াৰ পিছত মই তোমালোকক এইখিনি প্ৰমাণ কৰিব লাগিব কেনেকৈ আমাৰ উত্তৰ উলিয়াই ইয়াত দেখুৱাম ধন্যবাদ অনুশীলনী 4.2 ৰ 1 নম্বৰ অংকটো চোৱা চলকটো পৃথক কৰোঁতে ব্যৱহাৰ কৰা প্ৰথম স্তৰটো লিখা আৰু সমীকৰণটো সমাধান কৰা এই অংকটোৰ কাৰণে চোৱা এইটো কেনেকৈ কৰিবা তোমালোকে এইটো হৈছে সমাধানশীল যিহেতু মই প্ৰথম আগৰ ক্লাছত কৈছিলোঁ এইটো কাৰণে চোৱা এইফালে +5 আছে x + 5 এইটো কেনচেলৰ কাৰণে ইয়াত এটা -5 দিলোঁ ইয়াত যিহেতু -5 দিছোঁ এই চাইডেও দিব লাগিব 12 - 5 সমান চিহ্নৰ দুই চাইডে আমি -5 কৰিলোঁ এইফালে তেতিয়া এইটো কেনচেল গুচি গ'ল 5 5 কেনচেল গ'ল x ৰ মান হ'ব 12 ৰ 5 গ'ল থাকিল 7 এই ধৰণে তোমালোকে সমাধানটো কৰিব পাৰিবা 2 নম্বৰ সমীকৰণটো দিয়া আছে x - 7 = 0 2 নম্বৰ x - 7 = 0 x - 7 এতিয়া ইয়াত যেহেতু -7 আছে গতিকে এইটো কাৰণে তোমালোকে কি কৰিবা x - 7 + 7 এইফালেও 0 + 7 দুই সাইডে আমি কি কৰিলোঁ +7 এইফালেও +7 দিলোঁ ইফালেও +7 দিলোঁ গতিকে এই দুটা কেনসেল গুচি গ'ল তেতিয়া x ৰ মানটো কি পালোঁ x = পালোঁ 7 এই ধৰণে তোমালোকে সমীকৰণটো সমাধান কৰিব